আজি আপোনালোকক দেখাম এটা চাৰিদাঁতৰ পৰা ছদাঁতলৈ গৈছে মানে যোৱাকালি মই ভিডিঅ' কৰা আগদিনে আছিলে চাৰিদাঁত মোক ভিডিঅ'ত দেখুৱাই দিছে ছদাঁতলৈ গৈছে দাঁত মাত্ৰ অকণমান ওলাইছে টিকুটমান ওলাইছে একদম নতুন সুন্দৰ দমৰা মহ হয় গাইছ বিৰাট খেলৰ জুচ আছে 22 মিনিটলৈ সি যুঁজা ৰেকৰ্ড আছে আৰু দাঁতে উঠা মহক সি এবাৰ হৰুৱাইছে বৰ্তমান তাৰ বয়স এতিয়া 4 পৰা ছদাঁতলৈ গৈছে মহটো কাৰ হয় ক'ৰ হয় সকলোখিনি জানিব পাৰিব আৰু মহটো বৰ্তমান এটা নাম থকা মানুহ হয় চালুকাই সকলোৱে চিনি পায় আগতে বুদ্ধ ডেকা মহটো ৰখাই আছিলে এটা তেখেতে এটা নিজৰ ববিয়াকৈ এটা মহ ৰাখিছে কিন্তু মহটো তেখেতৰ নহয় ভিডিঅ'ত কৈ দিছে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকক মজা হ'ব গৈ আছে কেনেকুৱা লাগে চাই মহটো জনাবলৈ নাপাহৰিব আৰু মহটোৰ খেলৰ পিকআপ বহুত আছে অহা বছৰলৈ মনত ৰাখি থব যেতিয়াই মানে মহটোৰ নাম ক'ব মানে ভিডিঅ'ত কোৱা আছে কাৰণ নামত যুঁজোৱা হ'ব আপোনালোকে গম পাব আৰু তাৰ যুঁজখন শেষলৈকে চাব বহুত মজা যুঁজে মহটো পোৱালিটো মানে আৰু দমৰা পোৱালি হয় ছদাঁতলৈ গৈছে মাত্ৰ গতিকে আহক আমি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ নমস্কাৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক চাওক কিমান সজা মহ এটা হয় আপোনালোক দেখাই দিছে চালুকাই চবেই চিনি পায় উৎপল কোঁৱৰ জামুগুৰি মহ উৎপল কোঁৱৰ মালিকৰ নাম চালুকাই বৰ্তমান ৰখাই আছে তেখেতে চোৱা চিতা সকলোখিনি কৰি আছে আৰু কিমান সজা হয় আপোনালোকে চাওক চাৰিদাঁতৰ পৰা ছদাঁতলৈ ভাঙিছে যোৱাকালি আজি এদিন হৈছে মাত্ৰ আৰু কিমান আল্টিমেট সজা হয় আপোনালোকে দেখা পাইছেনে চাই লওক এনেকৈ মহ খুব কম আছে এৰি দিয়া এদিন চেম্পিয়নটো এনেকৈ এৰি দিছিলে মই লাষ্ট দেখিছোঁ তেহেঁতৰ ঘৰত আৰু আজি ইয়াক সকলোৰে সন্মুখত চালুকা আপুনি কিমান দিন হ'ল এতিয়া ৰখোৱা 9 মাহ চলি আছে 9 মাহ হয় 9 মাহত আৰু পাৰ্থক্য হা 10 মাহ সোমাইছে 9 মাহত পাৰ্থক্য বেলেগ কৰি দিলে এতিয়া ছদাঁতলৈ গৈছে আৰু এতিয়া ঘাঁহ কিনি খুৱাই আছে আপোনালোকৰ ইয়াত আছে জানো কাটা ঘাঁহ আছে ন এতিয়া ইয়াক আপুনি কিমান দিনলৈকে ৰখাম বুলি ভাবিছে দাঁতি উঠি 2 বছৰ ৰখাম আৰু খেল ভাল হ'লে ৰখাই থাকিম খেল বেয়া হ'লে তেতিয়াহ'লে এতিয়ালৈ খেল কেনেকুৱা পাই আছে এতিয়াতো ভালে পাই আছোঁ হালকা পৰা যিটো খেল দিলে হয় এই বছৰ অলপ পৰিৱৰ্তন হৈছে এই বছৰ ভাল দিব লাগে যোৱা বছৰ কেইমিনিট যুঁজিছে 14 মিনিট আহিলে দাঁতি উঠা মহল আচ্ছা দাঁতি উঠা মহৰ লগত তেতিয়া ইয়াৰ চাৰিদাঁত দাঁতি উঠা মহৰ লগত 14 মিনিট খেলি হাৰিছে একো নাই টোটেল কেইখন খেলালে খেলালো 6খন খেলাইছে 6খনতে এখনতে হাৰিছে অঁ আচ্ছা 6খনত এখন হাৰিছে 5খন জিকিছে তেতিয়া আপোনাৰ হাততে আছিল নে মোৰ হাততে আছিল আচ্ছা হাবাৰলৈ ক'ত নিম বুলি ভাবিছে হাবাৰ দমল নিম চাগে প্ৰথম দমল নিমিলে তোমাৰ বৈদ্যবাদ নিম বৈদ্যবাদ দমল যাম 4খন ফিলে যাম আৰু টোটেল আহাতৰ গুৰিটো যাব নেকি আহাৰ গুৰি নালাগে সৰু মনা ডাঙৰ হ'লে নিব আৰু তাতে আচ্ছা ৰাইজে আশীৰ্বাদ কৰি ৰাইজে আহে বস্তু আৰু আহে মানুহ হয় আপুনি এনেই মানে পুৰা সজা যে মহটো আপুনি পুহি কেনেকুৱা পাইছে এক পুহি ভাল পাইছোঁ সদায় নিজেহে বনাই লৈছোঁ আগতে আনোতে কেনেকুৱা আছিলে মানুহ ঘৰত নাক ধৰিব নিদিয়ে আনোতে আপুনি অকলে লাগেনে আৰু আছে লগত লগা মানুহ মই অকলে আপুনি অকলে হয় আচ্ছা অকলে চোৱা চিতা দিনটো ঘৰতে থাকে দিনটো মানে আমাৰ ছোৱালী আছে হয় স্কুল পৰা ঘাঁহ পানী দিয়ে হয় মাইকী মানুহ ঘাঁহ পানী দিয়ে আচ্ছা কোনো যোৱা পৰি নাই আৰু মই এসপ্তাহ ঘৰত নহ'লে টেনশ্যন নাই ঘাঁহটো থৈ দিলেই হয় আৰু চাই লওক চালুকাই মহটো সকলোৰে এটা উঠনীয়া নতুন দমৰা মহ চাই লওক ছদাঁতলৈ গৈছে সকলোকে চিনাকি কৰাই দিছোঁ আশীৰ্বাদ কৰক যাতে আহি থকা আগন্তুক মহ যুঁজত যাতে মহটোলৈ মনৰ আশা পূৰাব পাৰে আৰু কিমান সজা হয় আপোনালোকে নিজে অনুমান কৰক এনেকৈ নাকি খুলি দিয়াৰ পিছত হয়তো বহুত কম মহে আছে এনেধৰণে শান্তিৰভাৱে থকা তাক ঠেলি খাব লাগে নে নিজে খায় আচ্ছা আচ্ছা যোৱাবাৰ যুঁজৰ পিছত আনিছে নে যুঁজৰ আগত যুঁজৰ আগত আনিছে
তাকেতো ধান পাই আছে আহো চাবাই আহিছে চাই লওক জাপৰিৰ চালুকাই মহটো এটা দমৰা পোৱালি হয় চদাটোলৈ যোৱাকালি দাঁত ভাঙিছে তো অকণমান ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বাহিৰলৈ উলিয়াই আনিছে আশীৰ্বাদ কৰিব অসমবাসী ম'হ যুঁজ প্ৰেমী ৰাইজে যাতে মহটোৱে ভাল খেল এখন ৰাইজক অহাবাৰলৈ দেখায় ভিডিঅ' বনাইছে নেকি কোনোবাই ইয়াৰ আজিলৈকে বনোৱা নাই প্ৰথম হ'ব তো প্ৰথম হ'ব আপোনালোকে প্ৰথম মিষ্টাৰ ব্লেক চেনেলত প্ৰথম দেখাব চাই লওক দমৰা পোৱালি যিহেতু অকণমান চব খাইছে যিহেতু মানুহ অলপ দেখিছে ন মানুহৰ সমাগমত খুব কম থাকে যিহেতু সি আৰু নতুন উঠনীয়া ম'হ হয় তো ভাল খেল দেখাব বুলি ময়ো আশা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু চাওক ভৰি দেখিছে সেৱা কৰিবৰ কাৰণে শিকাইছে চাওক যিহেতু যুঁজ অহাৰ লগে লগে কমিটি ঘৰৰ ওচৰত নি সেৱা কৰাব গতিকে এতিয়াৰ পৰাই সকলোখিনি ট্ৰেইনিং দি ৰাখিছে আৰু তেখেতৰ যথেষ্ট কথা শুনে অনাৰ পিছত বহুত সজাগ হৈ গ'ল মহটো বহুত আশাৰে যিহেতু ৰখাইছে আশীৰ্বাদ কৰক যাতে আহি থকা আগন্তুক দিনত ভাল যুঁজ দেখাবৰ কাৰণে সক্ষম হওক আপুনি এতিয়ালৈকে কেইটা ম'হ ৰখালে মই এতিয়ালৈ মোৰ ৰখাইছোঁ যুঁজা মই দুটাই ৰখাইছোঁ দুটা তাৰ আগত ম'হ পোহা নাই আপুনি পুহিছোঁ যুঁজা মই ৰখা নাই অঁ যুঁজোৱা ৰখা নাই এনেই মাইকী চাই মাইকী ৰখাইছোঁ ফিল্ড নিয়া নাই আৰু অঁ মাইকী ম'হ খালি মাইকী মই ৰখাইছোঁ আচ্ছা আচ্ছা অঁ অঁ মানে এনেই মতা ম'হ আছিলে আপোনাৰ মই ৰখাইছোঁ কিন্তু ফিল্ডত এইটোলৈ 3 হাল মই ৰখাইছোঁ যোৱা আচ্ছা আচ্ছা কিন্তু ইয়াক আৰু বুদ্ধটোকে প্ৰথম নিছে আৰু ভৱিষ্যতলৈ নিজাববীয়াকৈ কেতিয়াবা হ'বগৈ নে আপোনাৰ হ'বগৈ তো আশীৰ্বাদ কৰক যাতে তেখেতে এটা নিজৰ হিচাপত এটা ম'হ নিজাববীয়াকৈ কিনি ৰাইজক যাতে বিহুৰ সময়ত খেল দেখাবৰ কাৰণে সক্ষম হওক চবকেইটা সুন্দৰ ম'হ হয় এই দৈ চৈ চাহ তাহ খাই আহিছ হওক আকৌ বেলেগ এদিন খাম শুনকচোন কেনে লাগিলে ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিছে নে জনাব এবাৰ আশা কৰোঁ আপোনালোকৰ পৰা ভাল লাগিছে বুলি এষাৰি ভাল কমেণ্ট পাম বুলি এনেকুৱা কিছুমান ভাল ভিডিঅ' আপোনালোকক মই দেখাই থাকিব বিচাৰোঁ আৰু যদি আপোনালোকে মৰম এনেকৈ সদায় দি যায় মই নিশ্চয় দেখাই যাওঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাওক আৰু এনেকুৱা ভাল ভিডিঅ' পাই থাকিব আৰু সদায় চাই থাকিব আশা ৰাখিছোঁ আপোনালোক ভালে আছে কুশলে আছে ভগৱানে ভালে কুশলে ৰখক পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আজিলৈ লৈছোঁ বিদায় ধন্যবাদ